অ নিবিৰৰ মাক ঘৰত আছানে? অ'ৰা ক'ত হা? গামোচাখন লৈ আহচোন। আহিলা লোৱা। নিবিৰ ক'ত? নাই টিউচনলৈ গৈছেনে? নাই যোৱা। ক'ত গৈছে? তৰাৰ লগত খেলিব গৈছে। এই ল'ৰাটোৰ লগতনো কি হ'ব আৰু? খেলি খেলি জীৱনটো শেষ কৰিব নেকি? টিউচন যাব নালাগে, পঢ়িব নালাগে। এই ল'ৰাটোক মই থৈ আহিম, হোষ্টেলত থোৱাৰে ব্যৱস্থা কৰিম। হোষ্টেলত? হোষ্টেলতে থ'ব লাগিব, ইয়াত নহ'লে ল'ৰাটো বেয়া হৈ যাব। তুমি এটা কাম কৰাচোন, পেন এটা আনি দিয়াচোন মোক। এইটো বেয়া হৈছে, এইটো সলাই থৈ যাওঁ। তুমি থাকাচোন, মই লৈ আহোঁ তাত। তোৰাৰ বেলেগ কাম নাই নেকি? তই কি আঁতৰ লগত খেলি থাকিবি নেকি? এনেকৈ টিউচন যাব নালাগে, বল ঘৰলৈ। তুমি কি এনেকৈ থাকিবা নেকি? পঢ়িম বুলি ভাবিছানে? নে ভবা নাই? টিউচনেৰে খেলা ধূলাত লাগি গৈছা দেখোন। তোমাক ইয়াত নাৰাখোঁ, মই হোষ্টেলত কথা পাতিছোঁ, তুমি হোষ্টেলত যাব লাগিব। আজি যি বেডিং পত্ৰ আছে তুমি বান্ধি লোৱা, কাইলৈৰ পৰা হোষ্টেলত থাকিব লাগিব। ঠিক আছে, যোৱা এতিয়া। মোক আৰু দেউতাই ইয়াত নাৰাখে, কাইলৈ হোষ্টেলত যামেই। হয় নেকি? তহঁত যাই তইতো মোক পাহৰি যাবি। নাই নাই, মই এই নৈৰ পাৰখন কেনেকৈ পাহৰিম? ইয়াতে খেলিছোঁ, ইয়াতে এই নৈৰ পাৰত তোমাৰ লগত বহিছোঁ। চাম দেচোন কোনে কাক পাহৰি যায়। বল এতিয়া। বল। নিবিৰ, তোমালোকৰ হ'লনে? হ'ল ৰবা, গৈছো। মন বেয়া কৰি লাভ নাই এতিয়া, বল।
মা ও মা ক'ত গ'ল মা মা ও ইয়াতে আছে ৰ কোন কোন তুমি চাই লোৱা বাবা তই আহিলি অ মা মই আহিলো তই ইমান ডাঙৰ হলি তোৰ চুলিখিনি যে ইমান দীঘলকৈ ৰাখিছা আৰে মা আজিকালি এইবোৰ ষ্টাইল হয় অ' চুলি দীঘলকৈ ৰখা এটা ষ্টাইল নেকি তোৰ হা অ মা দেউতাক দেখা নাই যে নাই দেউতা অকমান ওলাই গৈছে অ দেউতাই চাগে মই অহা বুলি গম পোৱাই নাই ক'তনো গম পাব ময়েতো গম পোৱা নাই নাই মই তোমালোকক ছাৰপ্ৰাইজ দিম বুলি ভাবিছিলো সেইকাৰণে কোৱা নাছিলো ঠিক আছে দেউতা আহিলে ছাৰপ্ৰাইজটো দি দিবা ঠিক আছে বাকী মা তৰা তৰা যেগিলা আমাৰ ঘৰলৈ আহে না তৰা তৰাক কি তই পাহৰিব পৰা নাই নেকি হা ক'তো পাহৰি যাম সেই সৰুকালত তাইৰ লগত একেলগে খেলিছিলোঁ পঢ়িছিলোঁ টিউশ্যনলৈ গৈছিলোঁ মোক দেউতাই কোবাই কোবাই আনিছিলে সেইবোৰ কথা জানো পাহৰিব পাৰি এতিয়া চাগে তাইও ডাঙৰ হ'ল ঠিক আছে মই এতিয়া ফ্ৰেছ হ'লম তুমি কিবা এটা বনা মোৰ বৰ ভোক লাগিছে মই জানিছিলোঁয়ে তহঁত যে ইয়াত থাকিবি আৰে নিবিৰ 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 তই কেতিয়া আহিলি মই ৰাতিপুৱাই আহিলোঁ আৰু আহিয়ে ৰ'বই নোৱাৰিলোঁ চিধা তহঁতৰ ওচৰলৈ আহিলোঁ দেখিছ মোৰ মৰম মৰম সেইকাৰণে ইমান দিনা আমাৰ পৰা আঁতৰি আছিলি হয় নেকি এইবোৰ বাদ দে ব'ল আজি গাঁৱৰ পৰিৱেশটো চাই লওঁ তৰা এতিয়া বহু ডাঙৰ কেনেকে ক তাইক যাব ভাল সৰুৰ পৰাই একেলগে ডাঙৰ হ'ল কিন্তু তাইক যে মই ভাল পাওঁ সেইটোকে ক'ব নোৱাৰিলোঁ আজি কৈ দিম ঐ তৰা অঁ সৰু পাই তোৰ লগত একেলগে ডাঙৰ হ'লো হয়তো কিন্তু তোমাক এটা কথা কম বুলি ভাবি আছিলোঁ ক'বই পৰা নাই কিবা কিন্তু মই আজি কওঁ তুমি শুনা আই লাভ ইউ মই তোমাক বহুত ভাল পাওঁ
ভাই কি হ'ল চুৰি মাৰিলে কি চুৰি মাৰিলে কোনে যাৰ লগত থাকি সৰুৰ পৰা ডাঙৰ হ'ল যাৰ লগত এই জীৱনটোৰ আধা সময় পাৰ কৰিলো সি আজি মোক ইয়াত চুৰি মাৰিলে ইয়াত আৰু তাই বিশ্বাসঘাতক চালা ইহঁতে মৰিব লাগিব মাৰি পেলাব লাগিব ইহঁতক মই ইহঁতক এনেকে সহ্য কৰিব নোৱাৰো যা তহঁতে আমাক ইয়ালৈ কিয় আনিছ আমি কি দুখ কৰিলো মোৰ বন্ধুক তহঁতে বিশ্বাসঘাতক কৰিছ তহঁতক মাৰি পেলোৱা হ'ব মাল দে তৰা তৰা মোক এৰি তই কলৈ গলি তৰা তৰা অ' তৰা